হেল্ল' এভৰিৱান, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মচুৰ দাইলৰ সৈতে বনোৱা কলপচলা। আহক তেনেহ'লে পলম নকৰি আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়োঁ। মচুৰ দাইল লৈছোঁ। মচুৰ দাইলখিনি 1 ঘণ্টা আগত তিয়াই ৰাখিছিলোঁ আৰু লগতে লৈছোঁ ভীমকলৰ পচলা। দাইলখিনি আপোনালোকেও আগতীয়াকৈ তিয়াই ৰাখিব। আপোনালোকে যিমান বনাব বিচাৰে দাইলৰ পৰিমাণ সেই অনুপাতে দিব। আৰু পচলাডালো ভালদৰে ধুই ল'লোঁ। ইয়াতে মই লগতে ব্যৱহাৰ কৰিম পিঁয়াজ এটা, আদা নহৰু অকণমান আৰু কেঁচা জলকীয়া। প্ৰথমতে পচলাডাল মই কাটি ল'ম। চাওক, মোৰ পচলাখিনি কাটি লোৱা হৈ গ'ল। পচলাখিনি কাটি লোৱাৰ পিছত এতিয়া ইয়াতে যোগ কৰিছোঁ আধা চামুচ নিমখ। নিমখ দি হাতেৰে পচলাখিনি এনেদৰে ভালদৰে খচি ল'ম। আপোনালোকে যদি মিহি মিহিকৈ কাটি লয় এনেদৰে নকৰিলেও কথা নাই। চাওক, পচলাখিনি খচি লোৱা হৈ গ'ল। এতিয়া গেছটো অন কৰি কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে দি দিছোঁ মিঠাতেল। তেলখিনি গৰম হোৱাত গেছৰ ফ্লেমটো মিডিয়াম কৰি ইয়াতে দি দিছোঁ আধা চামুচ জিৰা, লগতে দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি আৰু আদা নহৰুখিনি থেতেলিয়াই দি দিছোঁ আৰু গোটেইখিনি কেঁচা গোন্ধটো যোৱালৈ মই ভাজি থাকিম। আৰু গেছৰ ফ্লেমটো এই সময়ত মিডিয়াম টু ল' ৰাখিম। প্ৰায় 2-3 মিনিটমান ল' ফ্লেমত ভজাৰ পিছত পিঁয়াজ, আদা নহৰু কেঁচা গোন্ধটো গুচি যাব। এতিয়া ইয়াতে যোগ কৰিছোঁ মই হালধি পাউডাৰ। হালধি পাউডাৰখিনি দি আকৌ আটাইখিনি ভালদৰে মই লৰাই দিছোঁ। এতিয়া ইয়াতে দি দিম মচুৰ দাইলখিনি। মচুৰ দাইলখিনি মই আগতেও কৈছোঁ, মই আগতীয়াকৈ মচুৰ দাইলখিনি ভিজাই থৈছিলোঁ। আৰু চাওক, দাইলখিনি দিয়াৰ পিছত আকৌ আটাইখিনি ভালদৰে লৰাই দিম আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। এতিয়া ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ। নিমখখিনি দি আকৌ আটাইখিনি এবাৰ ভালদৰে লৰাই দিম। লৰাই দিয়া হোৱাৰ পিছত ইয়াতে দি দিছোঁ জলকীয়া। জলকীয়া আপোনালোকে যিমান জ্বলা খায় সেই অনুপাতে জলকীয়া দিব পাৰে। জলকীয়াখিনি দিয়াৰ পিছত এবাৰ আকৌ লৰাই দি ঢাকনিখন লগাই সিজিবলৈ দিম। 5 মিনিটমানৰ পিছত ঢাকনিখন গুচাই আটাইখিনি এবাৰ লৰাই দিম। ভালদৰে লৰাই দিয়া হোৱাৰ পিছত এতিয়া ইয়াতে মই যোগ কৰিম কলপচলাখিনি। কলপচলাখিনি দিয়াৰ পিছত আকৌ আটাইখিনি ভালদৰে মই লৰাই ঢাকনিখন লগাই সিজিবলৈ দিম। প্ৰায় 3-4 মিনিটমানৰ পিছে পিছে ঢাকনিখন গুচাই এইখিনি মই এনেদৰে লৰাই থাকিম আৰু গেছৰ ফ্লেমটো মিডিয়াম টু ল'য়ে ৰাখিম। চাওক, লাহে লাহে পচলা আৰু দাইলখিনি সিজিবলৈ লৈছে আৰু এই সময়তে ইয়াতে যোগ কৰিব লাগিব পানী। পানী ইয়াতে মই 1 কাপমান ব্যৱহাৰ কৰিছোঁ আৰু গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি দিয়াৰ পিছত আকৌ আটাইখিনি ভালদৰে লৰাই ঢাকনিখন লগাই সিজিবলৈ দিম। পানী দিয়াৰ পিছতো মাজে মাজে ঢাকনিখন গুচাই এইখিনি মই এনেদৰে লৰাই থাকিম। চাওক, আমাৰ মচুৰ দাইল আৰু পচলা সিজি গৈছে আৰু আমাৰ মচুৰ দাইলৰ সৈতে বনোৱা পচলাৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি অলপ ঠাণ্ডা হ'বলৈ দিম। অলপ ঠাণ্ডা হোৱাৰ পিছত পচলাৰ আঞ্জাখন এটা চাৰ্ভিং বাউলত উলিয়াই লৈছোঁ। যদি আপোনালোকে মচুৰ দাইলৰ সৈতে কলপচলাৰ আঞ্জা এনেদৰে খোৱা নাই, এবাৰ খাই চাবচোন, নিশ্চয় ভাল পাব। যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।